নমস্কাৰ বন্ধুসকল, ডাইনানাথ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। বেলেগ ধৰণৰ কিয় হ'ব কৈছোঁ, আপোনালোকক আজি এটা বেলেগ ধৰণৰ বস্তু দেখাম। সেই বস্তুটো দেখাবলৈ হ'লে ভিতৰলৈ যাব লাগিব। গতিকে বলক ভিতৰত গৈ সেই বস্তুটো দেখাই আছোঁ। যদি চাই ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক আমি ভিতৰলৈ যাওঁ আৰু বস্তুটো চাওঁ। আৰু এইপিনে এটা সৰুকৈ মই মুখা বনাইছোঁ। এইটো আপোনালোক বেলেগ এটা ভিডিঅ' দেখাম কালৈ বনাইছোঁ আৰু কি নগা ধৰণৰ বনিব। একদম ধুনীয়াকৈ বনাম। আৰু এইপিনে দৰ্জাখন খুলিব লাগিব। আৰু এইটো বস্তু আপোনালোক দেখাম বুলি কোৱা এইটোৱেই বস্তু। প্ৰথমে কাপোৰে ঢাকি থৈ দিছিলোঁ অকণমান এক্সাইটেড হ'বৰ কাৰণে, আৰু এই কাপোৰখন এৰুৱাই দিলোঁ। দেখিলেনে আপোনালোকে? আৰু এইখনেই হৈছে টি টেবুল, মানে চাহ খোৱা টেবুল, মানে সজাই থ'বৰ কাৰণে এনেকুৱা ধৰণে অলপ ইউনিক টাইপৰ ষ্টাইলৰ হয়। আৰু এইখনে সেইখন চাহৰ টেবুল। আৰু টেবুলখন কোনে বনাইছিলে, কিমান দিন লাগে, আৰু কি বস্তু লাগে এই টেবুলখন বনাবলৈ, আৰু মানুহে বনোৱা নে মেচিনে বনোৱা, সেই সকলোখিনি ভিডিঅ'টো আপোনালোক A to Z কৈ আছোঁ। প্ৰথমে আপোনালোকক কওঁ যে এই টেবুলখন মোৰ দেউতাই বনাইছে। আৰু এই টেবুলখনৰ সময় লাগে প্ৰায় 8-7 দিনত, মানে মিনিমাম 8-7 দিনত কমপ্লিট হৈ যাব। আৰু এই টেবুলখনৰ কাৰণে বাঁহ লাগিব, প্লাষ্টিক লাগিব, তাঁৰ লাগিব, ইমানেই। আৰু যিখিনি মানে ইয়াক বনাবৰ কাৰণে আহিলা, যেনেকৈ দা লাগে, মাতুল লাগে, এইবিলাক থাকে ইত্যাদি, এইখিনি নকওঁ আপোনালোক, সেইখিনি জানেই। আৰু এই টেবুলখন বাঁহ মিনিমাম 2ডাল লাগিব বনাবৰ কাৰণে। আৰু কাঠি চাঠি এইবিলাক দেখিছেনে, কাঠি চুচিবলগীয়া হয়। ইয়াত আকৌ কি বুলি কয়, কামি এনেকৈ খুৱাবলগীয়া হয়, ইয়াতো কামি খুৱাবলগীয়া। মিনিমাম 2ডাল বাঁহ লাগে, তাতকৈ বেছি নালাগে, সিমানেই লাগিব। আৰু প্লাষ্টিক লাগে। এইটো ৰং বিৰঙৰ প্লাষ্টিকবোৰ দেখিছেনে, এই প্লাষ্টিকবোৰ বজাৰত পোৱা হয়। আৰু এই প্লাষ্টিকবোৰ দামবোৰ প্ৰায় 300 টকা মানৰ হয়। আৰু ইয়াৰ প্ৰায় 3 কেজি 3.5 কেজি প্লাষ্টিক লাগে, বুজিলে আপোনালোকে? মানে 1000-1200 টকা প্লাষ্টিক এখন টেবুলত খাব। আৰু এইখনে টেবুলখন সঁচাকৈ ধুনীয়া। মই বৰ্তমান আমাৰ ঘৰবোৰ সিমান ভাল নহয়, আৰু ৱাল চোৱালো বেকগ্ৰাউণ্ড সিমান ভাল নহয়, কাৰণ সিমান আপোনালোকৰ কোৱালিটিও ভাল নেদেখাব পাৰে। কিন্তু এখন যদি আপোনালোকৰ ষ্টেণ্ডাৰ্ড মানুহৰ ঘৰত যদি থয় এখন টেবুল, সঁচাকৈ কিমান ধুনীয়া লাগিব আপোনালোকে নিজে ভাবক। আৰু সঁচাকৈ ইউনিক টাইপৰ, আনকমন টাইপৰ এনেকুৱা টেবুল বনোৱা মানুহ প্ৰথম চাগে আমাৰ দেউতাই হ'ব। আৰু এখন টেবুল তেনেকুৱা ধৰণৰ বনোৱা মানুহ এতিয়ালৈকে দেখা নাই, আৰু এইখনে ফাৰ্ষ্ট। আপোনালোকে হয়তো প্ৰথম ফাৰ্ষ্ট দেখিছে, আৰু আগতে কোনোবাই দেখিছে নেকি কমেণ্টত জনাব। মোৰ সম্ভৱ কোনো এনেকুৱা টেবুল দেখা নাই বনোৱা, এইখনে প্ৰথম। আৰু এইখনেই আৰু আপোনালোকক দেখাম বুলি ভিডিঅ' এটা যোগেদি দেখাই দিছোঁ, এনেকুৱা এখন ইউনিক টাইপৰ টেবুল। আৰু ময়ো মানে সৰু সুৰাকৈ বস্তু দুটামান বনাইছোঁ, এইকেইটাও আপোনালোকক দেখাই আছোঁ। ৰ'ব, বেক কেমেৰা আপোনালোকক বস্তুকেইটা দেখাই। আপোনালোকক মই যে কৈছিলোঁ মই বনাই আছোঁ বুলি বস্তু কেইটামান, সেইকেইটা আপোনালোকক দেখাই দিছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ, আৰু এইকেইটা মই বৰ্তমান বনাই আছোঁ। এনেই দেউতাক মানে সহায় কৰি দিয়া হয়। এনেকৈ লিখি দিয়া হৈছে ৱেলকাম বুলি, এনেকৈ লিখিব পাৰি। এই ক্ষেত্ৰত ফুটাটোত লিখি দিছোঁ অলপ ধুনীয়া হ'বৰ কাৰণে। আৰু এইপিনে চন লিখি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব, ভাল হৈছেনে বহিবৰ কাৰণে মানুহে? এইপিনে চন লিখি দিছোঁ। আৰু যদি কাৰোবাক লাগে আৰু তেনেহ'লে কমেণ্ট চমেণ্ট কৰিব, নিশ্চয় পাব। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব। আৰু চেনেলটোলৈ যদি নতুনকৈ প্ৰথমবাৰলৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব, আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি